হাই হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই যদু আৰু আপোনালোকে চাই আছে যদু আছামিজ ব্লগ। মই প্ৰত্যেক দিনা ধৰি আজিও ভাৰ মাৰিবলৈ ওলাই গৈছিলোঁ। তেতিয়া গম পালোঁ যে আমাৰ ঘৰৰ পৰা অলপ আঁতৰত কালি ডাঙৰ এটা ঘটনা ঘটি গ'ল। যে এজন ল'ৰা যোৱাকালি কাম কৰিবলৈ গৈছিল। তো তেতিয়া গছৰ ওপৰৰ পৰা পৰি তেখেতৰ পিঠিৰ ৰাজহাড় আৰু বুকুত যথেষ্টখিনি দুখ পাইছে। তো তেখেতক নিয়া হৈছিল শিৱসাগৰলৈ। তাত ভাল কৰিব নোৱাৰিলে, লগালগ ৰেফাৰ কৰি দিলে যোৰহাটলৈ। তো তাতো ভাল কৰিব নোৱাৰিলে। এতিয়া বোলে তেখেতক ঘৰলৈ লৈ অনা হৈছে। তো মই আৰু বাবু ভাই এয়া গৈ আছোঁ খবৰ ল'বলৈ। তো আৰু ওচৰৰ পৰা আৰু এজন মোৰ লগৰ ল'ৰা যাব। তো তেখেতৰ ওচৰলৈ আমি খবৰ ল'বলৈ গৈ আছোঁ। বাবু ভাই কিবা এটা ক'ব বুলি কৈছে, আপোনালোকক জনাব। আপোনালোকেও অলপ সহায় কৰিব। এতিয়া আমিও সহায় কৰিম, গাঁৱৰ ওচৰ চবেই সহায় কৰিব। আপোনালোকেও অলপ সহায় কৰিব। আমি গৈ আছোঁ, এতিয়া আপোনালোকক দেখুৱাই আছোঁ। বৰ্তমান মই মোৰ লগৰজনৰ ঘৰৰ ওচৰলৈ আহি পাই গ'লোঁ। এইজন মোৰ লগৰজন, আৰু তেখেত সেইটো সময়ত আছিল যিহেতু গাড়ীত উঠাই নিয়া সময়ত। তো তেখেতৰ পৰা সবিশেষ জানিলোঁ ঘটনাটো কি হৈছিল। ইয়াৰ লগৰজন ল'ৰাজন কালি গছৰ পৰা পৰি বহুত দুখ পালে, কামিয়াও ভাঙিলে। তাৰপিছত আমি লাগি মেলি অকণমান জয়সাগৰ পঠিয়ালোঁ, জয়সাগৰৰ পৰা যোৰহাট পঠিওৱাৰ ব্যৱস্থা কৰিলোঁ। যিহেতু পইচা পাতি ফালৰ পৰা বহুত দৰিদ্ৰ মানুহ, এতিয়া উপায় নাইকিয়া হৈছে। এতিয়া আকৌ ডিব্ৰুগড় পঠিয়াব লাগে বুলি কৈছে। এতিয়া আমিতো যিমান পাৰোঁ চেষ্টা কৰিছোঁ ৰাইজক সহায় কৰিব। যিমান পাৰোঁ সহায় কৰিছোঁ, আৰু আপোনালোকেও চাওক, পাৰিলে 2 টকা দি সহায় কৰক। ল'ৰাটো ভাল হ'ব, সুস্থ আহিলে ভাল হ'ব। বৰ্তমান এতিয়া আমি আহি পাই গ'লোঁ এই ল'ৰাজনৰ ঘৰলৈ। এয়া ল'ৰাজনৰ ঘৰটো দেখা পাইছে আপোনালোকে। অতি দুখীয়া ঘৰৰ ল'ৰা হয়। তেওঁলোকে দিন হাজিৰা কৰি এই ঘৰখন পৰিয়ালটো চলাই থাকে। ল'ৰাজন ভিতৰতে শুই আছে বিচনাত। আমি গৈ আছোঁ এতিয়া ভিতৰলৈ। এয়া দেখা পাইছে আপোনালোকে, ল'ৰাজন বিচনাত এনেকৈ শুই আছে। যিহেতু তেখেতৰ ৰাজহাড়ডাল ভাঙি গ'ল আৰু বুকুতো যথেষ্টখিনি আঘাত পাইছে। আৰু কাষতে দেখা পাইছে অকণমানিজনী শুই আছে, 8 মাহীয়া ছোৱালী হয়। এয়া শুই আছে তেখেতৰ বাপেকৰ লগত, আৰু এয়া তেখেতৰ ল'ৰাজনৰ মাক হয়। তো কালি ঘটনাটো কি হৈছিল আপুনি অকণমান জনাই দিবচোন। নমস্কাৰ। সেই কালি গছত উঠিছিলোঁ, গছৰ পৰা পৰিলে, কঁকালত দুখ পাইছে, কঁকালটো ভাগিলে বুলি কৈছে, আৰু বুকুত দুখ পাইছে। তাৰপৰা জয়সাগৰলৈ নিছিলোঁ, জয়সাগৰত চিকিৎসা কৰিব নোৱাৰোঁ বুলি ক'লে। তাৰপৰা যোৰহাট চিভিললৈ পঠিয়াই দিলে, যোৰহাটতো নোৱাৰোঁ বুলি ক'লে। এতিয়া ল'ৰাজনক আনি পিনি এতিয়া ঘৰতে থৈছোঁ আমি। পইচা পাতিও নাই, আমি নাইকিয়া মানুহ, ক'তনো পাম। সেইকাৰণে ৰাইজক আমি সহায় অকণমান বিচাৰিছোঁ আৰু ল'ৰাটো ভাল হওক বুলি। আগত যেনেকৈ আছিলে ল'ৰাটো তেনেকৈ ভাল হৈ আহক বুলি ভাবিছোঁ আৰু আমি। যিটো ঘটনা ঘটি গ'ল, তেওঁলোকক মেডিকেললৈ নিবলৈ টকা নাছিল। তো ওচৰৰে গাঁৱৰ কেইজনমান হৃদয়ৱান ব্যক্তিয়ে তেওঁলোকক সহায় সহযোগ কৰি এই শিৱসাগৰ মেডিকেললৈ নিয়া কৰালে। লগতে তাত নোৱাৰাৰ লগে লগে ৰেফাৰ কৰি দিলে যোৰহাটলৈ, তাতো নোৱাৰিলে। তো এতিয়া ডিব্ৰুগড়লৈ ৰেফাৰ কৰিছে। তো তাত এতিয়া কি হয়, তো এতিয়া নিলেহে গম পোৱা যাব। মই তেওঁলোকৰ একাউণ্ট নাম্বাৰটো আৰু IFSC কোড আপোনালোকৰ স্ক্ৰীণত দি দিম, আৰু তেওঁলোকৰ কণ্টেক্ট নাম্বাৰটো আপোনালোকক স্ক্ৰীণতে পাই যাব আপোনালোকে। তো আপোনালোকে যোনে যিমান পাৰে তেওঁলোকক অলপ সহায় কৰিব। যিহেতু দিন হাজিৰা কৰি তেওঁলোকে ঘৰখন পোহপাল দিয়ে, আৰু অকস্মাত তেওঁলোকৰ এটা ডাঙৰ ঘটনা এটা ঘটি গ'ল। তেওঁলোকে এতিয়া নিব লাগে ডিব্ৰুগড় মেডিকেললৈ। ডিব্ৰুগড় মেডিকেল নিবলৈ তেওঁলোকৰ হাতত পইচাৰ অভাৱ হৈ আছে। আৰু আপোনালোকে দেখা পাইছে বহুত কষ্টত আছে। এয়া চাওক, ল'ৰাজনে এই অৱস্থা দেখি সঁচাকৈ বহুত দুখ লাগি গৈছে। আৰু এইফালে তেখেতৰ দেউতাক। নমস্কাৰ। কালি আমাৰ ল'ৰাটো গছৰ পৰা পৰিলে, গছৰ পৰা পৰি কালি গৈসাগৰলৈ নিলোঁ, গৈসাগৰলৈ নোৱাৰোঁ বুলি ক'লে। তাকে ব্যৱস্থা কৰিলে, তাত নিলে যোৰহাটলৈ নিলে, যোৰহাটতো ভাল নহ'ব বুলি ক'লে। তাকে ৰাইজক লৈ কিবা সহায় বিচাৰিছোঁ, দিব পাৰে যদি ল'ৰাটোক আগৰ লেখীয়া বচাই পিনি আনিম বুলি ভাবিছোঁ। আপোনালোকে যিমান পাৰে সহায় সহযোগ কৰিব, আৰু তেখেতৰ ল'ৰাটো যাতে আগৰ অৱস্থালৈ ঘূৰি আহে, তাৰে কামনা কৰিছোঁ। সুস্থ হৈ সোনকালে ঘূৰি আহক, আৰু আমিও যিমান পাৰোঁ তেখেতক সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকেও যিমান পাৰে যিসকলে 2 টকা 1 টকা দি আপোনালোকে সহায় কৰিব, আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে আপোনালোকৰ পৰা আৰু 10জনে এই ভিডিঅ'টো চাব পাৰে। আৰু তেখেতলৈ 2-1 টকা সহায় কৰিলে তেখেতৰ ল'ৰাটো সম্পূৰ্ণভাৱে সুস্থ হ'ব বুলি মই আশা কৰিছোঁ।